Hi everyone, welcome back to A1 Assam GK Study Channel. এইবাৰ লৈ আহিছোঁ বুৰঞ্জীৰ অতি প্ৰয়োজনীয় কেইটামান প্ৰশ্ন আৰু উত্তৰ। Question number 1. আহোমসকলে কেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? When did Ahoms enter in the Brahmaputra Valley? অপশ্যন ক 1228 খ্ৰীষ্টাব্দত, অপশ্যন খ 1229 খ্ৰীষ্টাব্দত, অপশ্যন গ 1230 খ্ৰীষ্টাব্দত, অপশ্যন ঘ 1128 খ্ৰীষ্টাব্দত। এনসাৰ অপশ্যন ক 1228 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 2. মোগলৰ বিৰুদ্ধে আহোমসকলে প্ৰথম যুদ্ধ কোন স্থানত কৰিছিল? ইন হুইচ প্লেচ দ্য ফাৰ্ষ্ট বেটেল ফগ্ড বাই দ্য আহোমছ এগেইনষ্ট দ্য মোগলছ? অপশ্যন ক ইটাখুলি, অপশ্যন খ ভৰালি, অপশ্যন গ শৰাইঘাট, অপশ্যন ঘ জাগিঘোপা। এনসাৰ খ ভৰালি। কুৱেশ্যন নম্বৰ 3. ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু ফাইট এগেইনষ্ট ব্ৰিটিছ? অপশ্যন ক কুশল কোঁৱৰ, অপশ্যন খ পিয়লি ফুকন, অপশ্যন গ মণিৰাম দেৱান, অপশ্যন ঘ গুমধৰ কোঁৱৰ। এনসাৰ ঘ গুমধৰ কোঁৱৰ। কুৱেশ্যন নম্বৰ 4. তলত উল্লেখ কৰা কোনটো ঘিয়াউদ্দিন আলাউদ্দিনৰ সৈতে জড়িত? ঘিয়াউদ্দিন আউলিয়া এছ'চিয়েট উইথ, অপশ্যন ক হাজোৰ পোৱামক্কা, অপশ্যন খ পাণবাৰী মছজিদ, অপশ্যন গ ৰঙামাটি মছজিদ, অপশ্যন ঘ ছয়হজ শাহনুৰ দেৱানৰ দৰগাহ। এনসাৰ ক হাজোৰ পোৱামক্কা। কুৱেশ্যন নম্বৰ 5. পিয়লি ফুকনক কিমান চনত ফাঁচি দিয়া হৈছিল? পিয়লি ফুকন ৱাজ হেংড ইন দ্য ইয়াৰ, অপশ্যন ক 25 জুন 1830 চনত, অপশ্যন খ 26 জুলাই 1830 চন, অপশ্যন গ 26 আগষ্ট 1830 চন, অপশ্যন ঘ 25 আগষ্ট 1830 চনত। এনসাৰ অপশ্যন খ 26 জুলাই 1830 চনত। কুৱেশ্যন নম্বৰ 6. আহোমৰ ৰাজত্বৰ মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? দ্য শ্বেপ অফ দ্য কইনছ অফ আহোম ৰিজন, অপশ্যন ক বৃত্তাকাৰ, অপশ্যন খ স্কুৱেৰ, অপশ্যন গ অষ্টভুজ, অপশ্যন ঘ জৰভুজ। এনসাৰ অপশ্যন গ অষ্টভুজ। কুৱেশ্যন নম্বৰ 7. অসমৰ কোনখন স্থানত আহোম ৰজাৰ পৰম্পৰাগত সমাধিস্থল? হুইচ চাইট ইন আছাম ইজ দ্য ট্ৰেডিশ্যনেল বুৰিয়েল চাইট অফ দ্য আহোম কিংছ? অপশ্যন ক গড়গাঁও, অপশ্যন খ ৰংপুৰ, অপশ্যন গ চৰাইদেউ, অপশ্যন ঘ ইয়াৰ এটাও নহয়। এনসাৰ অপশ্যন গ চৰাইদেউ। কুৱেশ্যন নম্বৰ 8. আহোমসকল কোন ঠাইৰ পৰা আহিছিল? ফ্ৰম হুইচ অফ দ্য ফলোয়িং প্লেচ দ্য আহোম কাম? অপশ্যন ক বাৰ্মাৰ ৰাছিয়, অপশ্যন খ থাইলেণ্ডৰ চিয়েংমাই, অপশ্যন গ চিয়েং নোৱাং, অপশ্যন ঘ চীনত মাং মাও। এনসাৰ অপশ্যন ঘ চীনত মাং মাও। কুৱেশ্যন নম্বৰ 9. বানু কাষ্টিত যিখন বিদ্যালয়ত মাধৱদেৱে পঢ়া শুনা কৰিছিল সেইখন বিদ্যালয়ত ৰক্ষণাবেক্ষণ আৰু পাঠদান কোনে কৰিছিল? দ্য স্কুল এট বান্দুকা হুৱেৰ মাধৱদেৱ ব্ৰিড ৱাজ মেইনটেইনড এণ্ড টকড বাই, অপশ্যন ক মুকুন্দ অধ্যাপক, অপশ্যন খ যদৱেন্দ্ৰ অধ্যাপক, অপশ্যন গ ধনেশ্বৰ অধ্যাপক, অপশ্যন ঘ ৰাজেন্দ্ৰ অধ্যাপক। এনসাৰ অপশ্যন ঘ ৰাজেন্দ্ৰ অধ্যাপক। কুৱেশ্যন নম্বৰ 10. জয়দৌল জয়সাগৰৰ পাৰত কোনে নিৰ্মাণ কৰিছিল? হু বুল্ট জয়দৌল অন দ্য বেংক অফ জয়সাগৰ টেংক?
অপশ্যন ক ৰুদ্ৰসিংহ, অপশ্যন খ শিৱসিংহ, অপশ্যন গ গদাপাণি, অপশ্যন ঘ ইয়াৰ এটাও নহয়। এনচাৰ অপশ্যন ক ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 11। হিন্দু ধৰ্মক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথমজন আহোম শাসক কোন আছিল? হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ টু অফিচিয়েলি একচেপ্ট হিন্দুইজম? অপশ্যন ক জয়দ্ৰত সিংহ, অপশ্যন খ জয়ধ্বজ সিংহ, অপশ্যন গ প্ৰমন্ত সিংহ, অপশ্যন ঘ প্ৰতাপ সিংহ। এনচাৰ অপশ্যন খ জয়ধ্বজ সিংহ।